কেক কাটি উদযাপন কাৰ্বি পৰিষদত বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপতি দিৱস সঠিক উন্নয়নৰ বাবে সচিবালয়ৰ কৰ্মচাৰীসকলৰ মাজত কৰ্মসংস্কৃতিৰ প্ৰতি সদিচ্ছাৰ প্ৰয়োজন মন্ত্ৰী ৰংহাং ডালিমবাৰীত জঘন্য কাণ্ড বৰদেউতাকৰ অপূৰ্ব দাসৰ চোকা অস্ত্ৰৰ আঘাতত নিহত 3 বছৰীয়া কণমানি ভতিজী দুৰ্ভগীয় কণমানিজনীৰ নাম চেতা দাস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ডায়েটৰ পৰীক্ষা দুই পাৰ্বত্য জিলা সৰ্বমুঠ 18টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কেক কাটি উদযাপন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত বিজেপি চৰকাৰ বৰ্ষপতি দিৱস মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেক কাটিলে ৰাজ্যৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং জিলা সঠিক উন্নয়নৰ বাবে পৰিষদৰ সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত কৰ্মসংস্কৃতিৰ প্ৰতি সদিচ্ছাৰ প্ৰয়োজন বুলি দুহাৰিলে মুখ্য অতিথি ভাষণত মন্ত্ৰী ৰংহাঙে আনহাতে পৰিষদত বিজেপি চৰকাৰৰ নেতৃত্বত বিজেপিৰ 5 বছৰীয়া কাৰ্যকালত 30 বছৰ উন্নয়ন কৰি দেখুৱাৰ প্ৰতিশ্ৰুতি দিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে যোগদান কৰা অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে বৰ্ষপতি অনুষ্ঠানত কেক কাটি শুভাৰম্ভ কৰাৰ পিছতে পৰিষদৰ মুখ্য সচিব মহানন্দা হাজৰিকাই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে আজি উদযাপন কৰা বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপতি অনুষ্ঠানত মুখ্য অতিথি মন্ত্ৰী চুম ৰংহাঙৰ উপৰিও মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং পৰিষদৰ কাৰ্যবাহী সদস্যবৰ্গ এমএচি সকল বিধায়কসকল তথা সচিবালয় আমোলা বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে বৰ্ষপতি অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৈছে কাৰ্বি আংলঙৰ 3 বিধায়ক মন্ত্ৰী আৰু কাৰ্যবাহী সদস্যসকলক লৈ পৰিষদৰ 5 বছৰীয়া শাসনকালত 30 বছৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিলে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ভাৰতীয় জনতা পাৰ্টি কাৰ্বি আংলং অটোনমাস কাউন্সিলত চৰকাৰ হোৱাৰ পিছত কাৰ্বি আংলং এটা ইতিহাস দিন আৰু সেই দিনটো আপোনালোকে জানে যে কাৰ্বি আংলঙৰ এটা ইতিহাস ৰচনা কৰিছে যে কাৰ্বি আংলঙৰ এটা আপোনালোকৰ চক কেলেণ্ডাৰ ৱৰ্ল্ড কেলেণ্ডাৰ of July. This will be only time you see this phenomenon in your life. This month of July this year we have 5 Saturday, 5 Sunday, 5 Monday. আনহাতে বিগত এটা বছৰৰ ভিতৰত তুলিৰাম ৰংহাং নেতৃত্বত কাৰ্বি আংলঙৰ ৰাস্তা ঘাটকে ধৰি বিভিন্ন ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন অহা বুলি ব্যক্ত কৰে মুখ্য অতিথি তথা মন্ত্ৰী চুম ৰংহাঙে আমি প্ৰত্যেকটো বছৰ কাম কাজ প্ৰতিটো নতুন নতুন পলিচি বিলাক এডপ্ট কৰিব লাগিব নতুন নতুন আমি স্কিম বিলাক ল'ব লাগিব স্কিম বিলাক সময়মতে পঠিয়াব লাগিব স্কিম বিলাক যেতিয়া সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমটো আৰু সময় লাগে কনসালটেন্ট ধৰিবলগীয়া হৈ যায় কেন্দ্ৰ তথা ৰাজ্যৰ পৰা আবণ্টিত বিভিন্ন উন্নয়নমূলক আঁচনি সঠিক ৰূপায়ণ কৰি জিলাখনক উন্নয়ন সাধনৰ বাবে পৰিষদৰ সচিবালয়ৰ বিষয়া আমোলা আৰু কৰ্মচাৰীসকলক কৰ্মসংস্কৃতিৰ প্ৰতি অনুৰাগী হোৱাৰ প্ৰয়োজন তেনে আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ সম্ভৱ বুলি ভাষণ সদৰি কৰে ৰংহাঙে আনহাতে আজি এই বৰ্ষপতি দিৱসৰ লগত সংগতি ৰাখি পৰিষদৰ কৰ্মচাৰীসকলক কৰ্মসংস্কৃতিৰ প্ৰতি অনুপ্ৰাণিত কৰিবৰ বাবে কেইবাগৰাকী কৰ্মচাৰীসকলৰ উত্তম কৰ্মচাৰী হিচাপে আনুষ্ঠানিক ঘোষণাৰ লগতে সেই কেইগৰাকী কৰ্মচাৰীসকলক একোটাকৈ উপহাৰ প্ৰদান কৰে সেইসকলৰ ভিতৰত হৈছে বেষ্ট পিয়ন হিচাপে কাংবুৰা ৰংহাঙক মটৰচাইকেল বেষ্ট চকীদাৰ হিচাপে জয়ৰাম শৰ্মাক মটৰচাইকেল বেষ্ট সুইপাৰ হিচাপে কে অশোক মেটাডুঙক এখনি স্কুটি বেষ্ট গাড়ী চালক হিচাপে অমৃত ইংটিক এখন মটৰচাইকেল প্ৰদান কৰা হয় উল্লেখ্য এই আটাইবোৰ পুৰস্কাৰ লগতে একোখনকৈ প্ৰশস্তি পত্ৰ মন্ত্ৰী ৰংহাঙৰ হাতেৰে আগবঢ়ায় এই কৰ্মচাৰীসকলক ৰাজ্যে গম পাব আৰু কাৰ্বি আংলং ৰাজ্যে পাব ৰাজ্যে গম পাব যিমানখিনি কেন্দ্ৰ চৰকাৰ এইটো চৰকাৰ
আৰু কাৰ্বি আংলং পুঁজিৰ পৰা যিখিনি আমি আঁচনি আছে আমি ৰাজহুৱা হিচাপে কাম কৰিছোঁ আৰু ৰাইজক অৱগত কৰিছোঁ কিমান পাইছে কিমান হোৱা নাই মইতো নাজানো ৰাইজে গম পাব আৰু চবেই সহযোগিতা কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া চিফ মিনিষ্টাৰ ডাঙৰীয়া আৰু লগতে আমাৰ ফাইনেন্স মিনিষ্টাৰ মন্ত্ৰীসকল আমাৰ হিল চেয়াৰ মন্ত্ৰী MLA মমিন ডাঙৰীয়া মানসিং ডাঙৰীয়া জয় ডাঙৰীয়া আৰু সকলো কাৰ্যবাহী সদস্য আৰু সন্মানীয় MEC আৰু সকলো কাৰ্বি আংলং ৰাইজে আমাক সহযোগিতা কৰিছে আমি একেলগে কাম কৰিছোঁ টিম কাৰ্বি আংলং এটা বছৰ কিমান কাম হৈছে হোৱা নাই সেইটো ৰাইজে ক'ব অৰুণ লেখথিয়াৰ ৰিপৰ্ট কাট নিউজ নগাঁও জিলা আমচৈ উপ আৰক্ষী চকীৰ অন্তৰ্গত ডালিমবাৰীত লোমহৰ্ষক কাণ্ড বৰদাতাকে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কণমানি ভতিজীক ঘাতক অপূৰ্ব দাসে 3 বছৰীয়া চেতা দাসক তাৰে ঘপিয়াই হত্যা এই ঘটনা খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে ব্যাপক চাঞ্চল্যৰ ৰহাৰ ডালিমবাৰীত এই চাঞ্চল্য আৰু জঘন্য ঘটনা 7 জুলাইৰ পুৱা 6:30 বজাত সংঘটিত এই নিৰ্মম কাণ্ড নিষ্ঠুৰ বৰদেউতাক অপূৰ্ব দাসৰ দাৰ খাপত নিহত 3 বছৰীয়া কন্যা শিশু কণমানি চেতা উৰ্ফে সুজাতা দাসে পুৱা চোতালত পায়খানা কৰাৰ বাবে এই হত্যা ঘটনাস্থলীত আমচৈ আৰক্ষী উপস্থিত হৈ ঘাতক অপূৰ্ব দাসক আটক কৰিছে সম্প্ৰতি সমগ্ৰ অঞ্চলটোত এই ঘটনাক লৈ অব্যাহত আছে তীব্ৰ চাঞ্চল্য বৈঠালাংছৰ পৰা জাছন ইংখি ৰিপৰ্ট কাট নিউজ বিভিন্ন অভাৱ অভিযোগ তথা উত্থান পতনৰ মাজেদি আহি এবাৰ পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান ডাইটৰ ODL অৰ্থাৎ অপেন ডিষ্টেন্স লাৰ্ণিং পৰীক্ষা অনুষ্ঠিত হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো এই পৰীক্ষা চলিত জুলাই 10 তাৰিখৰ পৰা 24 জুলাইলৈ অনুষ্ঠিত হ'ব এই লৈ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত সহযোগত ডাইটৰ উদ্যোগত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সাজু কৰা হৈছে উল্লেখ্য জিলাখনৰ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষা সৰ্বমুঠ 17টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব ইয়াৰে পূব কাৰ্বি আংলঙত 11টা আনহাতে পশ্চিম কাৰ্বি আংলঙত 6টা পৰীক্ষা কেন্দ্ৰ জিলাখনৰ সৰ্বমুঠ 4300 অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে এই সুবিধা লাভ কৰিব বুলি ডাইটৰ অধ্যক্ষ ক্ৰাচাই তেৰণভিয়ে কাট নিউজৰ প্ৰতিবেদকক জানিবলৈ দিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ডিফু কাছাৰ ষ্টেডিয়ামৰ কাৰ্যালয়ত 7 জুলাই বিয়লি অনুষ্ঠিত হয় এক জৰুৰী বৈঠক কাছাৰ সভাপতি তথা মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই বৈঠক কাৰ্বি আংলং জিলাকো ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লগতে সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিতৰত সন্মান আৰ্জনৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰিব লাগিব খেলুৱৈসকলক এইদৰে মন্তব্য দি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে খেলৰ সামগ্ৰীৰ লগতে চেক প্ৰদান কৰে কাছাৰ অধীনস্থ ক্লাবসমূহক ইয়াৰ উপৰি ভাষণত তেওঁ কয় যে কাছাৰ এই ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অচিৰেই CEM গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব খেলখনত বাহিৰা দেশৰ পৰা অংশগ্ৰহণ কৰিব উক্ত খেলখনত উল্লেখ্য আজিৰ এই বৈঠকত বিধায়ক ডাক্তৰ মানসিং ৰংপিকে ধৰি পৰিষদৰ কাৰ্যবাহী সদস্যবৰ্গ MEC সকলৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে দুটা মিলি ইটা মই কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি হৈছে লগতে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ স্পৰ্টছ বিভাগৰ যিটো দায়িত্ব লোৱাৰ পিছত এই স্পৰ্টছ লাভাৰবিলাকৰ এনকাৰেজ কৰাৰ স্বাৰ্থত প্ৰত্যেক স্পৰ্টছ লাভাৰৰ প্ৰথমে মই আজি 5টা বছৰৰ আগত আমি 10,000 পৰা আৰম্ভ কৰি আজি 50,000 লগতে যিটো স্পৰ্টছৰ মেটেৰিয়েল ফুটবলৰ পৰা আৰম্ভ কৰি ভলীবলৰ পৰা আৰম্ভ কৰি জাৰ্চি হাফ পেণ্ট পৰা আৰম্ভ কৰি যিমানখিনি স্পৰ্টছৰ যিটো মেটেৰিয়েল আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি বহন কৰিছোঁ 50,000লৈকে আমি
সাব এছ'চিয়েশ্যনবিলাকক স্পৰ্টছ লাভাৰবিলাকক আগুৱাই নিয়াৰ স্বাৰ্থত আমি 50,000 লগাই দিছোঁ আগন্তুক দিনত আমি MLA ডাঙৰীয়াও আমাক পৰামৰ্শ দিছে ডক্টৰ মানসিং ৰংপি ডাঙৰীয়া আমি এই বছৰৰ ভিতৰত অহা বছৰ 2018-19ত যিটো এনুৱেল বাজেটৰ পৰা আমি 1 লাখ টকা প্ৰত্যেক সাব এছ'চিয়েশ্যনত দিবৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল পুঁজি পৰা আমি স্পৰ্টছৰ বাজেটৰ পৰা আমি সিদ্ধান্ত লৈছোঁ ডিচেম্বৰ মাহতে আমি CM গোল্ড কাপ আমি পাতিম আৰু ইয়াতে আমি নিমন্ত্ৰণ কৰিলোঁ অলৰেডি আমি ছিংগাপুৰ মালয়েছিয়া লগতে আমি ভূটান আৰু বাংলাদেশ থাইলেণ্ড শ্ৰীলংকা সেইবিলাক টিমো আমি নিমন্ত্ৰণ কৰিম অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া আৰ্মি ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত 7 জুলাইত বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতা আজি সামৰণি পৰে যোৱা জুলাই মাহৰ পৰা হামৰেন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা আৰ্মি ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত হামৰেন ইনডোৰ ষ্টেডিয়ামত যোৱা 4 জুলাইৰ পৰা অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতা হামৰেনৰ বিভিন্ন স্কুলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আজি অন্তিম তথা ফাইনেল খেলখনত ৰেসিডেন্সিয়েল হাইস্কুল আৰু হামৰেন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাত ৰেসিডেন্সিয়েল হাইস্কুলৰ দলে হামৰেন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটোক হৰুৱাই বিজয় সাব্যস্ত কৰে উল্লেখ্য চূড়ান্ত খেলখনৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী সভাত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজয় দলটিক ট্ৰফি আৰু বিজয় দলটোৰ খেলুৱৈসকলক একোটাকৈ মেডেল পিন্ধাই দিয়ে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ ছাত্ৰ নেতা চেমছন তেৰণক কেছৰ পৰা বহিষ্কৰণক লৈ কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ ব্যাপক চৰ্চা এইদৰে চৰ্চা চলি থকা সময়তে কেপিএলটি নেতৃত্বই প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া কেপিএলটি সভাপতি ৰিচম সেনাৰ পাটৰ আৰু সম্পাদক লতিচাৰী কাংটাং বে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছাত্ৰ নেতাৰ চেমছন তেৰণে সমাজ আৰু অঞ্চলৰ উন্নয়ন তথা স্বাৰ্থৰ হকে কঠোৰ পৰিশ্ৰম কৰা ব্যক্তি কান্থিৰাংশ কাণ্ডত জাতি জনগোষ্ঠীৰ মাজত হ'ব ধৰা অন্তৰ্দ্বন্দ্বৰ সময়টো তেওঁ নিজৰ ব্যক্তিগত সমস্যাৰ দৰে জপিয়াই পৰি অশান্ত পৰিস্থিতিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ একান্তপতীয়া প্ৰচেষ্টা আগবঢ়াইছিল এনে আগৰণুৱা ব্যক্তিক এইদৰে কেছৰ সভাপতি আসনৰ পৰা বহিষ্কৰণৰ সিদ্ধান্তটো পুনৰবাৰ বিবেচনা কৰাৰ বাবে অনুৰোধ জনাই কেপিএলটি প্ৰচাৰ সচিব SR পঞ্জাং কাট নিউজলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ যোগে অনুৰোধ জনায় হাঞ্জালাংছা আন্তঃজিলা ফুটবল প্ৰতিযোগিতা 6 জুলাইত সফল সামৰণি হাঞ্জালাংছা স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত যোৱা 24 জুনৰ পৰা আৰম্ভ হোৱা ফুটবল আন্তঃজিলা লীগ মেচখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় হাঞ্জালাংছা খেলপথাৰত অনুষ্ঠিত হয় এই আন্তঃজিলা ফুটবল লীগ মেচখন হাঞ্জালাংছা ফুটবলৰ লীগ মেচৰ কালি চূড়ান্ত দিনৰ খেলৰ উপলক্ষে আয়োজিত আৰু হাঞ্জালাংছা স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি জীবন চন্দ্ৰ পাঠকৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বৰ্জন পৰিষদৰ জনপ্ৰতিনিধি লংকি টিমুঙে মুখ্য অতিথি হিচাপে যোগদান কৰে তদুপৰি উক্ত সভাত বিশিষ্ট সমাজসেৱক সিদ্ধিনাথ ৰংপি কাৰ্বি পৰিষদৰ প্ৰাক্তন সদস্য ৰামসিং টকবি কাদম টেৰাংপি মিনিকা হানছেপিকে ধৰি কাৰ্বি লামেট আমাৰ পৰা বেনসিং টিমুং আৰু বহু গণ্যমান্য ব্যক্তিসকলে অংশ লয়
আনহাতে আজি এই অন্তিম দিনৰ ফুটবল লীগ মেচখনত হিংজং ফুটবল ক্লাব আৰু হাঞ্জালাংছ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় খেলত উত্তম প্ৰদৰ্শনেৰে হিংজং ফুটবল ক্লাবে প্ৰথমাৱস্থাতে 2 গল দিয়ে হাঞ্জালাংছ ফুটবল ক্লাবক হাঞ্জালাংছ ফুটবল ক্লাবে 1 গলো ঘূৰাই দিব নোৱাৰাত হিংজং ফুটবল ক্লাবে অন্তিম সময়লৈকে নিজৰ লক্ষ্য অটুট ৰখাত হাঞ্জালাংছ ক্লাবৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ইপিনে বঁটা বিতৰণী অনুষ্ঠানত প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকে ৰানাৰ্ছ আপ ট্ৰফি আৰু নগদ 10,000 টকা প্ৰদান কৰে আনহাতে নগদ 15,000 টকাৰে এটা ট্ৰফি প্ৰদান কৰে ক্ৰমে সিদ্ধিনাথ ৰংপি আৰু কাৰ্যবাহী সদস্য লংকিতি মুঙে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ